লৈ খেল ডুঅ' ভাৰ্চেছ স্কোৱাড মেটচ। এয়া আমাৰ অমৰ্ত্য ভাই, নামটো এলেক্স বুলি দিয়া আছে যদিও তেওঁ আচল নামটো অমৰ্ত্য হয়। ডুঅ' ৰেংক মেটচ, ডুঅ' ভাৰ্চেছ স্কোৱাড। আপোনালোকে নিশ্চয় দেখিছে, অটো মেটচ অফ কৰি দিলোঁ। ডুঅ' ভাৰ্চেছ স্কোৱাড মেটচ কি হয় শেষলৈকে চাই থাকিব। ভিডিঅ'ত আমি বুয়া খেলাব পৰা নাই নহয়, অৰ্থাৎ গেমখন জিকিব পৰা নাই নহয়, দেখা যাওক। আৰু এতিয়া আহক লবিলৈ, কি হয় দেখা যাওক, কেনেকুৱা ধৰণৰ বান্দা পৰে। আৰু দেখা গৈছে যে বহুত ভাল ভাল বান্দা আহিছে। এইটো ভাই চাবিৰ ভাই জিচা মতলব পিন্ধি আহিছে, কি হয় দেখা যাওক। টপত পৰিছোঁ মই, আৰু কি হয় লিডাৰ বোৰ্ডৰ টপত মই আছোঁ। আৰু শেষলৈকে চাই থাকক বুয়া হয়নে নহয়, দেখা যাওক। গেম প্লে চলি আছে। এবাৰ লবিটো আপডেটৰ পাছত বহুত ধুনীয়া হৈ গৈছে দেখাত, যিয়ে নহওক। গেম আৰম্ভ হ'ব আৰু বেছি সময় নাই। লবি ইতিমধ্যে শেষ হ'ব, লবি টাইম 3 ছেকেণ্ড শেষেই হ'ল। বলক বেটেল গ্ৰাউণ্ডৰ নামো এতিয়া কি হয় দেখা যাওক। অমৰ্ত্য ভাই এজন অতি খাতাৰনাক প্লেয়াৰ। আপোনালোকে নাজানে যদি তেওঁলোকৰ চেনেলটো চাব পাৰে, অসম গেমিং বুলি আছে, তেওঁলোকৰ চেনেলটো চাব। তেওঁৰ চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰি থৈ আহিব। আৰু গেম চুৰ হৈছে ইতিমধ্যে। আমি যাম বীমা শক্তি, মোৰ ফেভৰেট প্লেচ। ক্লক টাৱাৰটো নামিব পাৰি, খালি আমি বীমা শক্তি যাম, ফেভৰেট প্লেচ। বলক কি হয় দেখা যাওক। আমি বীমা শক্তিত ইতিমধ্যে নামিবলৈ ধৰিছোঁ, কি হয় দেখা যাওক। এইটো নিউ পেট অটেৰ, অতি খাতাৰনাক পেট, দেখিবলৈ ভাল লাগে। পৰহি আহিছে এইটো পেটটো, বলক দেখা যাওক কি হয়। আমি বীমা শক্তিত লেণ্ডিং ইতিমধ্যে কৰি আছোঁ, কি হয় পোৱাহি নাই। এটা স্কোৱাড আহিছে, 4টা স্কোৱাড আহিছে। ইয়ালৈ বীমা শক্তিলৈ 4টা স্কোৱাড আহিছে, 4টা স্কোৱাড, আমি 2টা, সিহঁতে 4টা। কি হয় বন্ধুসকল, কমেণ্ট কৰি জনাব কি হ'ব। ভাই নামি গৈছোঁ। লেণ্ডিং অলপ খাৰাপ হৈ গ'ল, কি হ'ব এতিয়া। ভাই গান পাই গ'লে দিগদাৰ আছে। আমি পাই গ'লোঁ M41। ভাই বান্দা, আৰে ভাই ওপৰলৈ গৈছে ই, ৰ'ব ওপৰতে মাৰি থৈ আহোঁ তাক। নক নক নক। ভাই আৰু এটা দৌৰি আহিছে। ড্ৰেগ। ভাই ড্ৰেগ হেডশ্বট লাগিলেগৈ, ড্ৰেগ হেডশ্বট। আৰু ই খতম, একো খতম কৰিলে যাওক। ভাই পিছৰ মাৰিছে। ভাই নক। ভাই নক কৰি দিলে অমৰ্ত্য ভাই। ক'ত গ'ল? বহুত দূৰত আছে, বচাব নোৱাৰিব চাগে, কি হয় দেখা যাওক। ভাই কিলটো পালোঁ। ঠাণ্ডাৰী বহুত মাৰি আছে, ভাই কিয়া আমাৰ অমৰ্ত্য ভাই আজাব মাৰিলে, নক কৰি দিলে। ৰিভাইভ দি আছে, ৰিভাইভ দি লওক, কি হয় দেখা যাওক। ৰিভাইভ দি আছে। আৰে মোৰ হেল্প ফুল কৰিব লাগিব ভাই, অমৰ্ত্য ভাই। মই হেল্প ফুল কৰি তলত যাব পাৰিম। ঠিক আছে, এতিয়া হেল্প ফুল কৰি মই তললৈ হেল্প ফুল কৰিব লাগিব। ইয়াৰ পৰা মেডিকেট চাইয়ে। আৰে মেডিকেট চাইয়ে ভাই। মেডিকেট দিছে অমৰ্ত্য ভাই। মেডিকেটটো মাৰি লওঁ, হেল্থ ফুল কৰি তলত ফাইটত যাব পাৰিম। 200 হেল্থ, আমি 2টা সন্মুখত 4টা। কি হয় ইতিমধ্যে 2টা কিল কৰিলোঁ, অমৰ্ত্য ভাই 1টা কিল। দেখা যাওক ভাই, ৰেংক মেটচ, টাফ মেটচ হয়, কি হয় দেখা যাওক। মোৰ হেল্থ ফুল কৰি আছোঁ, হেল্থ ফুল কৰি হ'লে আমি তললৈ যাম আৰু ফাইট কৰিবলৈ ধৰিম। হেল্থ মোৰ ইতিমধ্যে ফুল হৈ গৈছে, কিন্তু এতিয়া তললৈ যাব নোৱাৰোঁ, কাৰণ তলত বহুতকেইটা স্কোৱাড আছে। আৰু এটা বান্দা দৌৰি আহিছে ঘৰটোলৈ, তাক মাৰিব নোৱাৰিলোঁ, ঘৰটো সোমাই গ'ল। আৰু ফাইট চলি আছে, বৃহত্তৰ ফাইট চলি আছে এইখন, কি হয় দেখা যাওক। বহুত ফাইট চলি আছে, বহুত বান্দা আছে ইয়াত। 4টা স্কোৱাড নামিছিলে, আপোনালোকে নিশ্চয় দেখিছিলে লেণ্ডিং কৰাৰ সময়তে। 4টা স্কোৱাড যিটো এটা দৌৰি গৈছে, তাক মাৰিব নোৱাৰে। এমো বহুত কম আছে, মোৰ হাতত 22টা এমো আছে। হয়তো এটা বান্দাক মাৰিবলৈ 22টা কমেই হ'ব। যিয়ে নহওক দেখা যাওক। এতিয়া আমি ওপৰ ছাইডে যাওঁ, ওপৰ ছাইডৰ পৰা হেড মাৰিবলৈ ভাল হ'ব। আমাৰ অমৰ্ত্য ভাই ফাইটেই লাগি আছে, এৰি দিয়াত নাই মানে আজি। যিয়ে নহওক মোৰ হাতত, মই এতিয়া ফাইট কৰিব নোৱাৰোঁ। অমৰ্ত্য ভাই ওপৰলৈ গৈছে, একে ষ্ট্ৰেটেজি। বলক কি হয় দেখা যাওক। ওপৰৰ পৰা মাৰিবলৈ অলপ সুবিধা হ'ব, কিন্তু মোৰ হাতত আটাইতকৈ ডাঙৰ প্ৰব্লেম, মোৰ হাতত এমো নাই। আৰু বান্দা এটা মাৰিলে, অমৰ্ত্য ভাই এটা মাৰিছে আমাৰ, দেখা যাওক। ভাই তলত বান্দা আছে। ভাই ট্ৰেক মৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। বলক কি হয় দেখা যাওক। বান্দা ইটো এটা বান্দা কিলে, এইমটো লগা নাই, আৰু মোৰ গুলি নষ্ট কৰিবলৈ বিচৰা নাই। গুলি নষ্টই হৈ আছে ইতিমধ্যে, 22টাৰ পৰা 16টা হ'লহি, কি হয় দেখা যাওক। এইখন ভাই বান্দা ক'ত গ'ল? এইটো বান্দা, এইটো নক কৰিব লাগিব। নক হৈ গ'ল, বান্দাটো নক হ'ল। বান্দা আৰে তাক বচাবলৈ নাহিবি। আৰু এটা বান্দা সন্মুখত, ভাই ডাউন। আৰু এটা বান্দা দৌৰি আহিছে ঘৰটোৰ ফালৰ পৰা। ইয়াক চফা দি ল'ব লাগিব, নহ'লে ইয়াক ৰিভাইভ কৰিবলৈ টিমমেট আহিব পাৰে। গতিকে ইয়াক চফা দি লোৱাই উপযুক্ত হ'ব মোৰ বাবে। ইয়াক ভাই মোৰ হাতত বুলেট নাই, বুলেট ল'ব লাগিব। অমৰ্ত্য ভাই ৰ'বা, বুলেট লুটি ল'ব দিয়া। আৰে 9টা বুলেট আছে। চাইলেঞ্চাৰ বহুত হাৰ্ড, চাইলেঞ্চাৰ পাই গ'লোঁ আমি। ভাই চাইলেঞ্চাৰ পাই গ'লোঁ। ভাই অমৰ্ত্য ভাই চাইলেঞ্চাৰডাল দিছে, 2ডাল চাইলেঞ্চাৰ, কাটাই হাৰ্ড ভাই। থেংক ইউ ভাই, চাইলেঞ্চাৰডাল দিছা।
আপোনালোকে যদি আপডেটৰ পিছত এক্সএমএইচ চলাই নাই এক্সএমএইচ চলাই চাব একদম খাটাৰনাক গান মই আজি এক্সএমএইচে চলাম বুলি ভাবিছোঁ যদি এইখিনি পাই জীয়াই যাব পাৰোঁ ব'লক দেখা যাওক কি হয় তলত আৰু এটা বান্দা আছিল মোৰ মতে সেইটোতো কিল পাই গ'লোঁ এইটো 4টা কিল ইতিমধ্যে 4টা কিল অমৰ্ত্য ভাই 3টামান কিল হ'ল নেকি অমৰ্ত্য ভাই 3টা কিল হ'ল ব'লক আৰু এইটো বান্দা আৰে ভাই এনে ভাই কিল বহুত হাৰ্ড চলো বান্দা আছে নেকি চাই লওঁ নাই ব'লক লুটি লওঁ লুট একেবাৰে এনে 6টা মাত্ৰ এয়াৰ ইমো বাকীটো একো নাই এয়াৰ ইমো লাগে এয়াৰ ইমো নহ'লে খেলটো একদম ফাল্টু হৈ যাব গতিকে এয়াৰ ইমো বিচাৰি লওঁ ব'লক মেডিকেট আছে ভাই এক্সএম এইটোকে লৈ লওঁ এটা গুলি নাই আৰু এইটোতো এটা গুলি নাই এক্সএমএত SMG ল'ব লওঁ পিছত সহায় হ'ব ব'লক ওপৰৰ ফালে যাওঁ কি হয় ওপৰৰ ফালে গৈ লওঁ ওপৰৰ ফালে এইটো মোৰ বাউণ্ডি কিবা আছে নেকি চাই লওঁ আৰে একো নাই লেভেল 3 ভেছ এটা আৰু লেভেল 2 মেগজিন যিটো মোৰ হাতত আছে লেভেল 3 আছে লেভেল 2 গতিকে দৰকাৰ নাই ব'লক ওপৰৰ ফালে গৈ চাওঁ ব'লক আৰে এয়াৰ ইমো দিয়ক অমৰ্ত্য ভাই এয়াৰ ইমো দিয়ক ব'লক আৰু নাই চাগে মোক লাগিছিলে ব'লক নাই কোনো কথা নাই বিচাৰি লওঁ কোনো কথা নাই ওপৰলৈ গৈ চাই লওঁ ব'লক আৰে ইয়াতে চাই লওঁ এবাৰ লুট বক্সত আৰে এইটো কাৰোবাৰ বাউণ্ডি এয়াৰ ইমো 60টা আছে কিন্তু মই ল'ব নোৱাৰোঁ কাৰো বাউণ্ডি লুটিব নোৱাৰোঁ গতিকে মই এয়াৰ ইমোখিনি বাদেই দিব লাগিব এয়াৰ ইমো নাথাকিলে খেলটো ফাল্টু হৈ যাব এতিয়া ব'লক ভাইসকল এয়াৰ ইমো বিচাৰি লওঁ কি হয় আপোনালোকে এবাৰ খেলি চাব এইটো অৱশ্যে স্কোৱাড যথেষ্ট কঠিন হয় কিন্তু প্ৰ' প্লেয়াৰ কাৰণে কঠিন হয় আপোনালোক চবেই প্ৰ' মইহে নহওক যিয়ে নহওক দেখা যাওক কি হয় এয়াৰ ইমো বিচাৰি পোৱা হ'লে খেলটো মজা আহি গ'লহেঁতেন ব'লক এয়াৰ ইমো ক'ত গ'ল এয়াৰ ইমো বিচাৰি পোৱাৰ পিছত খেলটো মজা লাগিব এয়াৰ ইমো বিচাৰি লওঁ 5টাই খেল চাই আছে লাইক এটা দি দিয়াতে ভাল আছিল দিছে নাই মইতো এতিয়া চাব নোৱাৰিম ব'লক যিয়ে নহওক দেখা যাওক কি হয় এয়াৰ ইমো এক পেকেজ নহয় এয়াৰ ইমোজ বুলি ভাবিছিলোঁ এয়াৰ ইমো নহয় ইয়াত যদি পাওঁ এয়াৰ ইমো এক পেকেজ এয়াৰ ইমো এক পেকেজ পালোঁ ইতিমধ্যে 60টা হ'ল SMG ব'লক কি হয় দেখা যাওক এয়াৰ ইমো আৰু এক পেকেজ এতিয়ালৈকে বান্দা কোনো নাই ইয়াত বান্দা লাগিছিলে এটাও বান্দা দেখা পোৱা নাই ইয়াত এটা বান্দাও দেখা পোৱা নাই কি হয় পশ্চিনকত বান্দা থাকিব পাৰে ব'লক দেখা যায় কি হয় ভাই পশ্চিনকত বান্দা আছে এটা পশ্চিনকত বান্দা আছে এইটো দৌৰি আহি আছে নিশ্চয় যদি ধৰিব পাৰিছে বান্দাটা দৌৰি আহি আছে তাক মাৰিব লাগিব তাৰ গোটেই স্কোৱাড আছে নেকি গোটেই স্কোৱাড আছে তাৰ গোটেই স্কোৱাড আছে ভাই বহুত ডেমেজ বান্দাটো এটা গুলিৰ কাম আছিলে কিন্তু মাৰিব নোৱাৰিলোঁ যিয়ে নহওক ব'লক গোটেই স্কোৱাডটো মাৰিব পাৰোঁ নেকি ভাই গোটেই স্কোৱাড আছে আমি দুটা আছোঁ কি হয় আমি দুটা আছোঁ সিহঁতৰ গোটেই স্কোৱাড আছে 4টা আৰু 2টা কি হয় 4টা আৰু 2টা অমৰ্ত্য ভাই ভালকৈ 4টা আছে আগত থেংক ইউ গ্লোৱাল এখন দিছে থেংক ইউ আৰু এখন বহুত থেংকছ আৰু এখন 2খনেই পালোঁ ব'লক গ্লোৱাল দিলে এতিয়া ফাইট কৰিব পাৰোঁ আমি বান্দাকেইটা ক'লৈ গ'ল আৰে এইটো এটা নক হ'ব এটা গুলিৰ কাম লিটাৰেলি এটা গুলিৰ কাম আৰু এটা দৌৰি গৈছে ইয়াক নক কৰিব লাগিব ভাই চাব অলপত বাচিছে মোৰ পিং হাই এইটো কাৰণে ভাবিছোঁ ইমান ডেমেজ দিয়াৰ পাছত ডাউন হোৱা নাই বান্দা মোৰ পিং হাই ডাউন নহ'ল বান্দাটো 999 লাগি গ'ল 999 চাহি হে তললৈ গৈ অমৰ্ত্য ভাই তললৈ গৈছে ৰাজ কৰিব চাগে ৰাচাৰ হয় অমৰ্ত্য ভাই যিয়ে নহওক ব'লক আমিও ৰাজ কৰিবলৈ চাওঁ ব'লক আমিও তললৈকে যাওঁ কি হয় অমৰ্ত্য ভাই ডেমেজ খাইছে তললৈ যাবই লাগিব আমি এটা ডাউন এইটো ডাউন হয় ডাউন হেড শ্বট 84টা হেড শ্বট আৰু বান্দা ডাউন হৈ গ'ল ব'লক অমৰ্ত্য ভাই নহ'লে অকলে যুঁজি আছে বান্দা আহিছে অমৰ্ত্য ভাই সন্মুখত আৰে ভাই অমৰ্ত্য ভাইক ডাউন কৰি দিব এতিয়া ভাই অমৰ্ত্য ভাই ডাউন হৈ গ'ল আৰু ডাউন হৈ গ'ল অমৰ্ত্য ভাই ডাউন হৈ গ'ল ৰিভাইভ দি লওঁ এইটো 4টা আছে সিহঁতৰ এটা ডাউন হৈ আছে এটা ঘৰটোৰ ভিতৰত কি হয় এটা দৌৰি আহিছে ভাই নক হৈ যায় নক কৰি দিলে বঢ়িয়া সম্পূৰ্ণ আৰু এটা আহিছে 2টা ভাই চাপ কাটাই জেহেৰ ভাই মই নক হৈ গ'লোঁ ৱাল লগালে যদিও পাৰফেক্ট নহ'লে যদিও একো নাই বহুত হাৰ্ড মই ৰিভাইভ পাই গ'লোঁ এতিয়া মইতো আকৌ এবাৰ নক আৰে কি হৈছে এইখন মইতো মাৰি দিলে মই অকলশৰীয়া আৰু গোটেই স্কোৱাড খতম
চাৰিটা যি আছিলে চাৰিটা খতম গোটেই চাৰিটাকে আমি কিল কৰিলোঁ এতিয়া চলক হিল কৰি লওঁ অলপ ভাই হিল কৰি লোৱা যাওক মেডিকেট চাৰিটা আছে দুটা মাৰি লওঁ তাৰে বলক অলপ হিল কৰি লোৱাৰ পিছত কি হয় যাওক আকৌ ফাইট কৰিব লাগিব হিল কৰি লওঁ প্ৰথমে দুটা মেডিকেট মাৰি লওঁ এতিয়া লুটি লওঁ পিং হাই চলি আছে অলপ মইতো কৈছে আপোনাৰ এতিয়া চলো গৈছে স্কোৱাড হৈ গ'লোঁ যিয়ে নহওক এতিয়া সন্মুখত মই অকলে আৰু সন্মুখত চাৰিটা বান্ধা থাকিব এতিয়া লুটি লওঁ ভাই পিং হাই 999 প্ৰব্লেম যিয়ে নহওক বলক আৰু মাৰি লওঁ আৰু বেছি নাই আৰু 8টা আছে মাত্ৰ দুটা স্কোৱাডকে মাৰিব লাগিব ভাই বান্দা এটা দৌৰি আহিছে বান্দা জুম ইন জুমত ড্ৰেগ হেড শ্বট আৰে হেড লগা নাই আৰু বান্দাটো কিল হৈ গ'ল বান্দাটো মাৰিলোঁ ইতিমধ্যে মোৰ 9টা কিল হৈ গৈছে 9 কিল এতিয়া মই অলপ লুটি লওঁ ফাইট কৰিব পৰাকৈ সকলোবোৰ বস্তু লুটি লওঁ অলপ পিছত আকৌ কথা পাতিম এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আমি পিক পাই গ'লোহি যি অতি খাতাৰনাক জেগা আগত মনষ্টাৰ এটা কৰি আছে মনষ্টাৰ এটা কোনো এতিয়ালৈকে লোৱা নাই বান্দা ভাই চাপ কাটাই হাৰ্ট ডেমেজ ভাই ডাউন এটা ডাউন হৈ গ'ল দুটা আছে সিহঁতৰ স্কোৱাডৰ দুটা আছে এটা ডাউন হৈ আছে আৰু ই গ্লোৱাল লগালে ডিউৰেশ্যন সঠিক নহ'লে আৰু দুটা কিল বলক এইটোৰ সৈতে আমি এই দুটাৰ সৈতে 11টা কিল হৈ গ'ল আমাৰ একো নলুটো সকলো আছেই 23টা বান্দাই খেল চাই আছে বলক কি হয় দেখা যাওক But it's too late now. I remember you and me, and how careless we could be. All day and all night, we'd stay up, it felt so right. We were so young, we were so dumb. We would get drunk
and then hook up. We were okay, we were alright, staying awake till the sunrise. We were in love, couldn't stop us, like a good drug, never enough. We hook up in my car, driving so far, play your guitar, you'd show me your art, let down our guards, think with our hearts, stare at the stars, we were never apart, drinking too young, way too much fun, out in the sun, orbit when it's gone, took you to prom, dance to our song, dance all night long till the lights come on. It's too late now, I remember everything, and how careless we could be, and how careless we could be, and how careless we could be. Nights, long fights, it felt right, we were alive. We would go out, we were so loud, we were so proud, we had no doubts. Weekends and weekdays, we'd spend our own way. We were careless, we were fearless, we were reckless, time was precious. We loved to waste time, whiskey and wine, drinking all night, asleep by your side, finally alive. We আৰু দুটা বান্দা আছে কি হয় খেলটো চাই থাকক আৰু দুটা বান্দা আছে কি আমি দুও বছৰ স্কোৱাডত বুয়া কৰিব পাৰোঁ অমৰ্ত্য ভাই মৰি গ'ল ইতিমধ্যে অতি ভাল খেলিছিলে তেওঁ কিন্তু মৰি গ'ল এনিমিৰ হাতত যিয়ে নহওক আৰু দুটা বান্দা আছে বান্দা মোৰ কাষতে বান্দা আছে এটা ভাই এটা ডাউন হৈ গ'ল এটা ডাউন আৰু এটা আছে ইয়াৰ পাৰ্টনাৰ নিশ্চয় আৰু এটা আছে তাক মাৰিব পাৰোঁ নে দেখা যাওক আৰু এটা আছে ভাই ৰিভাইভ কৰিব আহিবি না পাৰ্টনাৰ ডাউন হৈ আছে ৰিভাইভ কৰিব আহিবি না আহি গ'ল বান্দাটো আহি গ'ল তাক মাৰিলে আমাৰ খেল বুয়া হ'ব ইতিমধ্যে এটা নক হৈ আছে আৰু খেল খতম ইতিমধ্যে দেখিব পাৰে আমি দুও বছৰ স্কোৱাডত বুয়া ল'লোঁ শেষৰ ফালে 16 বছৰ স্কোৱাড হৈছিল যে আমি বুয়া ল'লোঁ আৰু এনেদৰে নতুন নতুন ভিডিঅ' আমি আপলোড কৰিম আমাৰ চেনেলত প্ৰত্যেকটো আপডেট প্ৰত্যেকটো গেম প্লে আৰু প্ৰত্যেক বিষয়ৰ ফ্ৰী ফায়াৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম